এডুডুছ আছাম মই অনুপম শইকীয়া আপোনালোকৰ লগত আজি আলোচনা কৰিম ক্লাছিকেল লেংগুৱেজৰ বিষয়ে যেটো এই বিষয়টো বৰ্তমান বিবেচিত হৈ আছে আলোচিত হৈ আছে কাৰণ অসমীয়া ভাষাটোক যোৱাকালি অসমীয়াৰ লগতে মাৰাঠী আসামিজ প্ৰাকৃত বেংগলী পালি এই আপোনাৰ পাঁচটা ভাষাকো কালি ক্লাছিকেল লেংগুৱেজ হিচাপে স্বীকৃতি প্ৰদান কৰিছে ঠিক আছে আৰু তাৰ আগতে 2004 চনত তামিল 2005 চনত সংস্কৃত তেলেগু আৰু কানাডাক 2008 চনত মালায়ালম 2013 চনত আৰু উড়িয়া ভাষাক 2014 চনত ধ্ৰুপদী ভাষা হিচাপে কেন্দ্ৰীয় চৰকাৰে মান্যতা প্ৰদান কৰিছিল আৰু 2004 চনত গভৰ্ণমেণ্টে ইণ্ডিয়ান গভৰ্ণমেণ্টে ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছিল যে এটা নতুন কেটেগৰী সৃষ্টি কৰিব ক্লাছিকেল লেংগুৱেজৰ আৰু তাৰ ভিত্তিতে কিছুমান তাৰ কাৰণে চৰ্ত নিৰ্ধাৰণ কৰিছিল ক্ৰাইটেৰিয়া যেনে এটা ভাষাক কেতিয়া ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিব যেতিয়া সেই ভাষাটো বহু পৌৰাণিক হ'ব যাৰ টেক্সট হিষ্ট্ৰী ৰেকৰ্ডেড হিষ্ট্ৰী 1500 পৰা 2000 বছৰ পুৰণি হ'ব লাগিব লগতে প্ৰজন্ম ধৰি সেই মূল্যৱান ঐতিহ্য হিচাপে সেই ভাষা সাহিত্য প্ৰচলিত হৈ থাকিব লাগিব আৰু লগতে প্ৰেজেন্স অফ এন অৰিজিনেল লিটাৰেচি ট্ৰেডিশ্যন নট বৰো ফ্ৰম আনাদাৰ স্পিচ কমিউনিটি যে আন সম্প্ৰদায়ৰ পৰা সেই ভাষা বা সংস্কৃতি সেই ভাষা ধাৰত লোৱা হ'ব নালাগিব মানে অৰিজিনেল হ'ব লাগিব অৰিজিনেল টেক্সট হ'ব লাগিব গতিকে এইখিনি আছিল ইয়াৰ ক্ৰাইটেৰিয়া তাৰপিছত এই ক্লাছিকেল লেংগুৱেজ হ'লে বেনিফিট কি হয় চাওক বেনিফিট হিচাপে ইয়াতে আছে ফাইনেন্সিয়েল এছিষ্টেঞ্চ পাব চৰকাৰৰ পৰা আৰ্থিক সাহায্য পাব আৰু লগতে ইয়াৰ কাৰণে আপোনাৰ এক্সেলেঞ্চ ফৰ ষ্টাডি ইয়াৰ আপোনাৰ গৱেষণাৰ কাৰণে সুবিধা পাব আৰু লগতে open up an avenue for 2 major award for scholars of eminence আৰু তাৰ কাৰণে আপোনাৰ ইউনিভাৰ্চিটিত UGC কি কৰিব পাৰে প্ৰফেশনাল চেয়াৰ তাত পঢ়াৰ সুবিধা ব্যৱস্থা কৰিব পাৰে লাৰ্নিং চেণ্টাৰ কৰিব পাৰে চেণ্ট্ৰেল ইউনিভাৰ্চিটি বিশেষকৈ আৰু এটো কৈছিল যে এৱাৰ্ডৰ কথা কৈছিল হয় তো মেজৰ এৱাৰ্ডৰ ব্যৱস্থা কৰিব পাৰে এমিনেন্ট যিসকল ব্যক্তি এই লেংগুৱেজৰ সৈতে জড়িত থাকিব তো তেওঁলোকক যাতে উৎসাহিত কৰিব পাৰে তাৰ কাৰণে এৱাৰ্ডৰ ব্যৱস্থা কৰিব পাৰে গতিকে 8 শিডিউলত আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আমাৰ ভাষাৰ কথা উল্লেখ আছে আৰু বৰ্তমানলৈকে 22টা ভাষা ইয়াতে সংবিধান স্বীকৃত ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে আৰু যোৱাকালি এই খবৰটো সকলোৰে কাৰণে বিশেষকৈ আমাৰ অসমৰ এই ভাষাটো অসমীয়া ভাষাটো যে স্বীকৃতি প্ৰদান কৰিছে এই সকলোৰে গৌৰৱময় ক্ষণত উপনীত কৰিছে গতিকে এইটো এটা ইম্পৰ্টেণ্ট নিউজ হিচাপে পৰিগণিত হ'ব আগন্তুক পৰীক্ষাসমূহত গতিকে চমুকৈ ইয়াতে মই ভিডিঅ'টো সামৰণি মাৰিলোঁ যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ